নমস্কাৰ মিউচুৱেল ফাণ্ডত এছআইপি বুলি কওঁতে মেক্সিমাম মানুহে এটা সাংঘাতিক ভুল কৰে যাৰ বাবে তেওঁলোকে পাবলগীয়া বেনিফিটটো কেতিয়াও নাপায় আৰু আপোনালোকে এই ভিডিঅ'টো যেহেতু চাই আছে সেই ভুলটো যাতে নকৰে তাৰ বাবে এই ভিডিঅ'টো কমপ্লিটলি চাওক যাতে মেক্সিমাম বেনিফিট উঠাব পাৰে কাৰণ এই সময়টো মিউচুৱেল ফাণ্ডৰ বাবে আটাইতকৈ বেষ্ট টাইম হয় আৰু নতুনকৈ যিসকলে এছআইপি ষ্টাৰ্ট কৰিম ভাবিছে তেওঁলোকক এটা কথা জনাই থওঁ এছআইপিৰ নামত বহুতো ফ্ৰড চলি থাকে গমেই পায় নিশ্চয় আপোনালোকে বিভিন্ন নিউজ বিভিন্ন এপৰ গতিকে সদায় সেবি ৰেজিষ্টাৰ্ড এপত ইনভেষ্ট কৰিব ফৰ এক্সাম্পল এই এপটো মই নিজেও ইনষ্টল কৰি ৰাখিছোঁ এইটো ল'ব পাৰে লিংক মই কমেণ্ট বক্স আৰু ডেছক্ৰিপশ্যনত দি ৰাখিছোঁ ইয়াত 50 টকাৰ পৰাও এছআইপি ষ্টাৰ্ট কৰিব পাৰে বিভিন্ন বেংকৰ এছআইপি পাব বিভিন্ন প্ৰাইভেট এছেট মেনেজমেণ্ট কোম্পানীৰ পাব আৰু ইয়াত যেতিয়া এছআইপি ষ্টাৰ্ট কৰিব এপতটো দেখুৱাবই যিটো কোম্পানীৰ এছেট মেনেজ ফৰ এক্সাম্পল হিচাপত মই কৈছোঁ যেনিবা আপুনি SBI মিউচুৱেল ফাণ্ডত এই এপটোত ইনভেষ্ট কৰিছে SBI মিউচুৱেল ফাণ্ডৰ তৰফৰ পৰা আপুনি মেইল পাই যাব যে আপোনাৰ পইচা তেওঁলোকৰ তাত গৈছে অৰ্থাৎ আপুনি এই এপটো ব্যৱহাৰ নকৰিলেও পিছত সেই SBI মিউচুৱেল ফাণ্ডৰ ৱেবছাইটত আপোনাৰ পৰ্টফলিঅ' চেক কৰিব পাৰিব যিয়ে নহওক বাৰু ডাঙৰ ভুলটো কি হয় মেক্সিমাম মানুহে ভুল কৰে মিউচুৱেল ফাণ্ডৰ এছআইপিৰ ক্ষেত্ৰত যে যেতিয়া কোনোবা চিনাকি মানুহে এছআইপি কৰা দেখিব যেনিবা 1 লাখ টকা অলৰেডি ইনভেষ্ট কৰিলে এছআইপিৰ যোগেদি আৰু ভেলু হৈ 1.5 লাখ টকা হৈ আছে বহুতে ইনস্পায়াৰ হয় গতিকে নতুনকৈ এছআইপি ষ্টাৰ্ট কৰি দিয়ে বহুতে আৰু মাৰ্কেটত 1 লাখ টকা ইনভেষ্ট কৰি 1.5 লাখ কেতিয়া হ'ব যেতিয়া মাৰ্কেট ওপৰত থাকিব যেতিয়া 1.5 লাখ পৰ্টফলিঅ' কাৰোবাৰ হৈ আছে মাৰ্কেট অলপ হ'লেও যেতিয়া কাৰেকশ্যন হ'ব কাৰেকশ্যন মানে ডাউন হ'ব তেতিয়া কি হয় যে যাৰ 1 লাখৰ পৰ্টফলিঅ' 1.5 লাখ হৈ আছিল তেওঁৰ হয়তো 1,30,000 পাব আহি কিন্তু যিয়ে সেই সময়ত নতুনকৈ আৰম্ভ কৰিলে তেওঁলোকৰ কি হ'ব যিখিনি জমা কৰিলে সেইখিনিও নাথাকেগৈ তাৰ পৰাও কমকৈ দেখুৱাব ভেলুটো গতিকে মেক্সিমামে বাদ দি দিয়ে কিন্তু একচুৱেলি সেইটো কৰিব নালাগে এতিয়া কোভিডৰ সময়ত কি হৈছিল ইণ্ডিয়ান মাৰ্কেট হঠাৎ ডাউন হৈ গৈছিল সেই সময়ত যিয়ে এছআইপি ষ্টাৰ্ট কৰিলে তেওঁলোক বহুত বেছি বেনিফিটেড হ'ল নেক্সট 2-3 বছৰত বৰ্তমান আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যুদ্ধ লাগিছে আমেৰিকা ইৰাণৰ মাজত সেই যুদ্ধৰ প্ৰভাৱত ভাৰতৰ শ্বেয়াৰ মাৰ্কেট ডাউন হৈছে যুদ্ধ ভাৰতত লগা নাই গতিকে যেতিয়া এখন দেশত যুদ্ধ হ'ব সেই দেশৰ অৰ্থনীতি ইম্প্ৰুভ হওঁতে অৱশ্যে টাইম লাগিব কিন্তু অন্য দেশৰ যুদ্ধৰ প্ৰভাৱতহে আজি ভাৰতত যিহেতু মাৰ্কেট ডাউন হৈছে ভাৰতৰ এনেকুৱা মাৰ্কেট অতি সোনকালে ইম্প্ৰুভ হোৱাটো আপোনালোকে প্ৰায় নিশ্চিত বুলি ধৰি ল'ব পাৰে কিন্তু কিমান টাইম লাগিব সেইটো কোনেও ক'ব নোৱাৰে যুদ্ধ যদি দীঘলীয়া হয় মাৰ্কেট হয়তো আৰু ডাউন হ'ব কিন্তু এছআইপি কৰাসকলৰ চিক্ৰেট এইটোৱে যে এছআইপিত এই ক্ষেত্ৰত চিন্তা কৰিবলগীয়া নাথাকে কিয়নো আপুনি যেতিয়া মিউচুৱেল ফাণ্ডত এছআইপি কৰিব প্ৰত্যেকটো যেতিয়া আপুনি এছআইপি পে' কৰিব তেতিয়া আপোনাক ইউনিট এলট কৰে যেতিয়া মাৰ্কেট ডাউন থাকে তেতিয়া আপোনাক বেছি ইউনিট প্ৰভাইড কৰিব আজি যদি 1000 টকাৰে এছআইপি কৰিছে 1000 টকাত মাৰ্কেট ওপৰত থাকিলে আপুনি যদি 10টা ইউনিট পাইছে মাৰ্কেট ডাউন হৈ থাকিলে আপুনি হয়তো 15টা ইউনিট পাব অৰ্থাৎ যিমান মাৰ্কেট ডাউন হ'ব আপোনাৰ প্ৰত্যেকটো এছআইপিত বেছি ইউনিট আপোনাৰ ওচৰত জমা হ'ব আৰু যেতিয়াই মাৰ্কেট ইম্প্ৰুভ হ'ব আৰম্ভ কৰিব আপোনাৰ তাত অলৰেডি যেহেতু বহুত ইউনিট জমা হ'ল সেই ইউনিটৰ প্ৰাইচবিলাক যেতিয়া বাঢ়িব আপোনাৰ প্ৰফিটেবিলিটি চান্সটো বেছি হৈ যায়